হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? মোৰ পিছে ভালে। মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে কদৰ 3 নম্বৰ। আমাৰ ঈদ আহি আছে। চ' ঈদ বুলি ক'লে মেইন হ'ল কাপোৰ ন। চবেইতো কাপোৰ কিনিবৰ কাৰণে এক্সাইটেড হৈ থাকে। সৰুকালততো বহুত বেছি এক্সাইটেড, আৰু এতিয়া মানে সেই বিয়া হোৱাৰ পাছত ইমান এটা হেৰি নাথাকে। চ' কাপোৰযোৰ ল'লে আৰু ভাল লাগে আৰু মোৰ ফালৰ পৰা সকলোকে এডভান্স ঈদ মুবাৰক। আৰু ঈদ খাবৰ কাৰণে আহি যাব ইয়াতে। মইনো কিনো ল'লোঁ, ঈদৰ বজাৰ কি কৰিলোঁ তাকে অলপ আপোনালোকৰ লগত দেখাম বুলি ভাবিলোঁ। চ' কেনেকুৱা পালে আপোনালোকে জনাবচোন মোৰ কাপোৰখিনি। আজি প্ৰথমে দুপাট্টাৰ পৰাই মই শুৰুৱাত কৰিছোঁ। মানে প্ৰথমখন দুপাট্টা, এইখন হৈছে ব্লেক আৰু হোৱাইটত, আৰু এইটো মেইন ছেটটো হয় যোনটো নাইৰা ছেট লৈছোঁ। চ' সেইটোৱে হয় লং, একদম লং হয় তামাম। তাৰ লগতে আছে এটা পেণ্ট, ধুনীয়া চাই পেণ্ট আছে, কটন হয়, পিয়ৰ কটনেই হয় গোটেই ছেটটো, পিয়ৰ কটন। পেণ্ট আৰু কুৰ্তিটো আহিছে, আৰু চুৰ্ণি এক্সট্ৰা মই কিনি লৈছোঁ। এইটো এটা পেণ্ট হয়, বহুত ধুনীয়া। আৰু লগতে লৈছোঁ ছেটটোৰ লগত মিলাই কেনে লৈছোঁ এযোৰ হিল, ধুনীয়া হিল এযোৰ লৈছোঁ, ব্লেক আৰু গল্ডেন হোৱাইট ষ্টন আছে। চ' আৰু এটা মৰম লগা কুৰ্তি য়েল্ল' কালাৰৰ। চ' এইটো কটনৰে হয়, আৰু তাৰ লগতে আছে দুপাট্টা, আৰু এইটো এটা কুৰ্তি। আৰু এইফালে আছে আমাৰ বেটি কাপোৰযোৰ ইমান মজা লাগিছে, পিংক কালাৰ। তাই পিংক কালাৰ চইচ কৰিছে। চ' এইটো এটা হোৱাইট কালাৰ আৰু হেৰি কালাৰ, নীলা কালাৰ, হোৱাইট আৰু ব্লু কালাৰৰ দুটা কম্বিনেশ্যন। চ' এনেকুৱা এটা শ্বৰ্ট ফ্ৰক, আৰু এইটোৰ লগত জাম্পছুটযোৰ লগত আছে এটা ধুনীয়া চাই কিউট চা কেপ, আৰু লগতে আছে পিংক এণ্ড হোৱাইটৰ কম্বিনেশ্যন দুটা মিলি, আৰু এযোৰ জোতা, ধুনীয়া হয় জোতাযোৰ। তাই মানে এইযোৰে পচন্দ কৰিছে। চ' তাই মতে লৈছোঁ। আৰু এয়াই আছিলে আমাৰ বজাৰ। আৰু ৰ'ব আৰু এটা আছে, এইটো হৈছে হাজবেণ্ডৰ শ্বাৰ্টটো ভাল লাগিছেনে বাৰু? মোৰ লগত একদম মানে একেই হয়, মেটচিঙে হয় মোৰ কাপোৰযোৰৰ লগত। আৰু চুৰ্ণিও আনিছোঁ ন, সেই দুটাৰ লগত কম্বিনেশ্যনটো একেই হয়, দুইটা মিলি মেটচিং কৰাই লৈছোঁ আৰু এইবাৰ। আৰু ইয়াতে লগতে আছে সৰু সুৰা কিবাকিবি বেটীৰ আৰু টপ, এইবোৰ হেয়াৰ বেণ্ড আৰু হেয়াৰ ক্লিপ, এইকেইপাত তাই লৈছিলে। ওচৰতে এটা বেপাৰী আছিলে, চ' তাৰ পৰাই লৈছে। আৰু এটা মেহেন্দি লাগে, চ' মেহেন্দিটো কিনি দিলোঁ। সৰু হয় ন, চ' যিটো দেখে তাকেই লাগে মানে। আৰু এইফালে হৈছে আমাৰ ঈদৰ প্ৰিপাৰেশ্যন। চ' নাস্তা পাতি বনোৱা। এনেওতো ঈদত আপোনালোকে সদায়তো কাম কৰা হয়েই। চ' ঈদ বুলি ক'লে এইটো এটা সুকীয়া হয়, আৰু মানে কি ঈদত এনেকৈ নাস্তা পাতি চবৰে মানে বনোৱা হয়, বহুত বেছি ভাল লাগে। এইফালে জুই লগাই দিছোঁ মানে বাহিৰ চৌকাৰত। চব এইটো মই কাটাকলি বনাইছোঁ, খাজুৰি, কাটাকলিও কয়, যোনে যেনেকৈ কয়। আৰু এইখিনি হৈছে খাজুৰি, বেছি পুৰা লাগিছে, কিন্তু ইমান এটা পুৰা নহয়, বাট কেমেৰাতহে এনেকুৱা দেখা গৈছে, পুৰা নিচিনা লাগিছে। আৰু এইফালে মোৰ হাজবেণ্ডে মৈদা মঠি আছে। চ' অকণমান হেল্পটো কৰিব লাগে ন। চ' এইটো মই অনলাইনৰ পৰা লৈছিলোঁ, কিন্তু বহুত বেছি বেয়া হয়। আপোনালোকে যদিহে ল'ম বুলি ভাবি আছে, চ' নল'ব, একদমেই বেয়া হয়, পিঠাটো একদম বেয়া হৈ যায়। আৰু এইফালে নাৰিকল ভাজা কৰি আছোঁ, এনেকৈ ধৰা। ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, চ' সেইটো কাৰণে ইমান বেছি দীঘলীয়া নকৰোঁ। মোৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাই আহিছোঁ। বাই বাই।